দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ টুমুনি কলাবাৰী দলং পৰিদৰ্শন জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান দক্ষিণ শালমৰা সমষ্টিৰ টুমনি কলাবাৰীৰ ভঙা কাঠৰ দলং আৰু অৰ্ধনিৰ্মিত পকী দলংখনৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লৈ দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে দলংখন পৰিদৰ্শন কৰি বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত হোৱা ভীষণ অসুবিধা দেখি ছাত্ৰ সন্থাৰ দলটোৱে দক্ষিণ শালমৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰীফুল ইছলাম প্ৰধানীয়ে ৰাইজৰ সুবিধাৰ্থে অতি সোনকালে ভঙা দলংখন পুনৰ নিৰ্মাণ কৰাৰ কথা আৰু পকী দলংখন নিৰ্মাণৰ কাম দ্ৰুতগতিত শেষ কৰি ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনায়। ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ প্ৰতিবেদন, ইণ্ডিয়া লাইভ। আমি দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি এই আমাৰ দক্ষিণ শালমৰা সমষ্টি এই টুমনি কাঠমিল অৰ্থাৎ অসম মেঘালয় সংযোগী এই কাঠৰ দলংখন আমি যোৱা 23 তাৰিখে হঠাৎ জহি খহি পানীত পৰি যায়, যাৰ ফলত এই পদযাত্ৰী কিছুমান আঘাতপ্ৰাপ্তও হৈছে। এয়াৰ আজি আমি পৰিস্থিতিৰ বুজ ল'লোঁ আৰু আজি আমি দক্ষিণ শালমৰা ৰাজহ চক্ৰৰ বিষয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। তেখেতৰ জৰিয়তে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে অচিৰেই আমাৰ যি কাঠৰ দলংখন ভাঙি গৈছে এয়া মেৰামতি কৰিব লাগে আৰু এই কাঠৰ দলংখন মেৰামতি হোৱাৰ আগলৈকে যি নাৱৰ ব্যৱস্থা কৰি আছে ৰাইজৰ তৰফৰ পৰা পাব্লিকৰ পইচাৰে এয়া সম্পূৰ্ণ বিনামূলীয়া কৰি দিব লাগে, যাতে এই অত্ৰ অঞ্চলৰ ৰাইজ এই পাটাকাটা, টুমনি, মণিস্তৰ, দাউৱাকান্দি আদি প্ৰায় 20খন অঞ্চলৰ ৰাইজে এই ৰাস্তাখনেই হৈছে, এই দলংখনেই আছিল মেইন যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা। কিন্তু এই দলংখন ভাঙি যোৱাৰ ফলত অত্ৰ অঞ্চলৰ ৰাইজ ভীষণ বিপদ আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি আজি চাৰ্কেল অফিচাৰক সাক্ষাৎ কৰি তেখেতক আমি দাবী জনালোঁ যাতে অচিৰেই এই দলংখনৰ কাম মেৰামতি কৰে আৰু মেৰামতি হোৱাৰ আগলৈকে যাতে নাৱৰ বিনামূলীয়া কৰি দিয়ে। আৰু এটা কথা আমি দাবী জনাইছোঁ যে 2014 চনত এই দলংখন এইখিনি ঠাইতে RCC এটা দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। আজি প্ৰায় ইমান দিন পাৰ যোৱাৰ পিছতো আজিলৈকে দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। ইয়াৰ কাৰ গাফিলতি হৈ আছে, ইয়াত কোন কোন জড়িত হৈ আছে, কাৰ গাফিলতি, কাৰ অৱহেলাৰ কাৰণে আজিলৈকে দলংখন সম্পূৰ্ণ নহ'ল, তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ ইয়াৰ যাতে এটা সঠিক তদন্ত কৰি যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি তেখেতক দাবী জনাইছোঁ। আৰু অচিৰেই যাতে জিলা উপায়ুক্ত মহোদয়ে অতি সোনকালে যাতে এই ব্ৰিজখনৰ কাম পুনৰ নিৰ্মাণ কাম আৰম্ভ কৰি বৃহৎ অঞ্চলৰ ৰাইজৰ যাতায়াত যোগাযোগ যাতে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতক দাবী জনাইছোঁ।